ও প্ৰসন্ন ঘৰত আছ আঙ্কেল দেউতা নাই হয় নেকি ক'ত গেছি সেই কৰা তুমি নিউজ পেপাৰখন লৈ আহা আজিৰ মই এটা বহো যাওঁ নিউজ পেপাৰ নাই ন আঙ্কেল কি নিউজ পেপাৰ নাই দুইচাৰি ক্লাবত কৈ থাকে আমাৰ তোমাক কিবা IAS পঢ়াব কিবা পঢ়াব নিউজ পেপাৰখন ৰাখি দিবা পৰা নাই বৰুৱাই নহয় আঙ্কেল ৰাখিছিলে আমাৰ পেপাৰ দেউতাক কৈ পেলাই মই যোৱা মত বন্ধ কৰি দিছোঁ কিয় আৰে পেপাৰৰ দৰকাৰ নাইতো আমি নাজানে নেকি ৰ'বচোন এই যে হোৱাটছএপ ষ্টেটাছত মোৰ গোটেই জেনেৰেল নলেজ আহি যায় মই যি এক্সামে নিদিওঁ আপুনি নাজানে নেকি হোৱাটছএপ ষ্টেটাছ চাব চব পাই যাব জিকে কি হোৱাটছএপ ষ্টেটাছত কাৰেণ্ট এফেয়াৰ পায় বা তামাম মোৰটোত পাম নে নাই মোৰটোত ক'ত দেচোন আমাৰ তাক দেখুৱাব লাগিব মানে ৰ'বা মোৰটোত দেখুৱাই দিবা দেই মোৰটোত দেখুৱাই দেচোন আঙ্কেল আপোনালোকৰ বসন্তই জানে সি নিজে ষ্টেটাছ দিয়ে কাৰেণ্ট এফেয়াৰ খুৰা আজি দোকানৰ মেইন দৰ্জাৰে কিয় খোলা নাই ঘৰতো ভাত ৰান্ধিব লগা হৈছে সেইকাৰণে এপানে খুলিছোঁ আজিকালি ভালকৈ খুলিম দে কি দিম কি মানে সেই দেখ চয়াবিন দিব এই নিউট্ৰেলা পেকেটটো দিব 10 টকাটো আৰু সেই দিব মেগী 5 পেকেট দিব আটা 1 কেজি আৰু এই শালিমাৰ সেইটো আছে না শালিমাৰ যোনটো জিৰা আছে সেইটো দিব হ'ব দেখ আজি এইখিনি হ'ব এইখিনি দি দিম ৰ'বা এই তোমাৰ চয়াবিন আৰু জিৰা এইটো আছিল ন ৰ'বা ডিগ্ৰীটো ধৰা পাছ কৰিলেই যি নহওক দেচোন পাছ কৰিলেই আৰু এতিয়া কি হ'ম বুলি ভাবিছ তো ধৰাচোন ডাঙৰ দাদাৰেও বহুত ভাল লাগে কি হ'বা তুমি এনে সপান কিবা আছেনে সপান মানে ঘূৰা চাকৰি তাকৰি কথা ভবা নাই দেখ চাকৰিনো ক'ত পাম আৰু চবে জানেই অনলাইন ক্লাছ কৰিছোঁ অনলাইন ক্লাছ কৰি পেলাই কিখিনি শিকে চবে জানেই হেৰি কৰিম দেখ জেৰক্সৰ দোকান এখন দিম নহ'লে বা ৰিচাৰ্জৰ দোকান দিম জেৰক্সৰ দোকান দিম মানে এতিয়া চব ছাত্ৰ ছাত্ৰী তাতেই ফটোষ্টেট কৰিলে কিবা তাতেই কৰিব লাগিব আৰু অসমত যিমানেই আঁচনি চব তাতেই হ'ব আৰু ৰিচাৰ্জ এতিয়া অনলাইনত দিন চব অনলাইনে হ'ব এতিয়া ৰিচাৰ্জ কৰিলে আমাৰ লাভ হ'ব সেই বুলি ভাবিছোঁ আৰু লাভ হ'ব লাগে ঠিকেই ভাবিছ হয় দে হ'লেও এই অনলাইন ক্লাছ আছে স্কুলত দিয়াৰ নিচিনা নহয় কিন্তু হয়নে নহয় কচোন ঠিকে আছে হেৰি কৰা বিপথে নাযাবা খালি বেয়া পথত নাযাবা ল'ৰা মানুহ কৰি খাব লাগে বুজি পাইছেনে কৰা সেইগিলা পইচা আছে যাওক এইটো আমাৰ হৰেণৰ আপাতো আন লাগছে বুঢ়াই কিয় চাই আছে মোক দেখি কোন বা বাপা হৰেণ কলিতা নেকি তোমাৰ দেউতাৰ নাম হৰেণৰ চলি নেকি তুমি গুৱাহাটীত পঢ়িছিলা ন কি কৰ এতিয়া তুমি কি কৰ ন মই কাপোৰ দোকান দিছোঁ মানে কাপোৰ দোকান আছে মোৰ আৰু নিজে হয় নেকি ভালে কৈছা তুমি ক'ত দিছ দোকান ক'ত আছে দোকান মানে ইয়াতে এখন এই আমাজন এইটো ফ্লিপকাৰ্ট মিন্ট্ৰা কাপোৰে কাপোৰ শাৰীৰ পৰা আদি কৰি ইয়াতে কি লাগে ফ্ৰকৰ পৰা আদি কৰি জিন্সৰ পৰা আদি কৰি ল'ৰাৰ জোতাৰ পৰা আদি কৰি যি লাগে চব আছে মই জোতা চোতাও বেচোঁ চব কি কোৱা মোবাইলত কি মোবাইল দোকানখন এতেই আজিকালি এই ৰাস্তা কাপোৰ বেচা বা আহক বাইদেউ গিলা নাই আৰু এতিয়া মই MBA ষ্টুডেণ্ট নহয় মাৰ্কেটিং আমাৰ এই ইমান দিন যে অনলাইন ক্লাছ শিকলো গিলা কি শিকলা ইয়াতে মোক পইচাটো দি দিলেই হ'ল যাক যি লাগে সেই চইচ কৰি মোক পইচাটো দি দিলে মই অৰ্ডাৰ কৰি দিওঁ মোৰ কাপোৰ দোকান পাপী মনুষ্য তোহাক আজ আমি সাৰিব নাহি
তই IPL-ৰ বাবে বন্ধুত্ব এৰি যুদ্ধত নামিছ এই ছ'চিয়েল মিডিয়াত। তোক আজি মই নেৰিছোঁ। আজি তোক মই এই বেয়া ভাষাৰ অস্ত্ৰৰে তোক বধিম। পাখণ্ড, আমিও ক্ৰোধিত ভৈলা। তয়ো IPL-ৰ কাৰণে মোৰ লগত যুদ্ধত নামিছ বৈৰী। তোৰো পৰিয়ালক মই গালি পাৰি এই ছ'চিয়েল মিডিয়াত মই তোলৈ এই শৰ নিক্ষেপ কৰিলোঁ। কি লাগে বাবা? এই হে IPL টিমত পইচা লগাব পাৰি নেকি আপোনাৰ তাতে? অঁ লগাই। কি খবৰ আজিকালি বাচ্চা ছোৱালীবিলাকে জুৱা চুৱা খেলা কৰিছে যে। এই হে জিকি মানে পকেট মানিটো ওলাই যায় দেখোন, সেইকাৰণে মানে। দে কিহত লগাবি পইচা? কিহত মানে চেন্নাইত লগাওক 50 টকা, তাৰপিছত MIত মানে মুম্বাইত লগাওক আপুনি 20 টকা, আৰু KKRত 30 টকা লগাই দিয়ক। হ'ব দিয়ক, 100 টকা লগাই দিলেই হ'ব। লওক। অঁ দে ঐ হেৰি তই কোৱা মতে দি দিছোঁ দেই। উইন হ'লে তই এইখন দিব লাগিব মোক। অঁ ঠিক আছে দিয়ক। হেই গাইজ, আমি দুখিত যে আমাৰ এইবাৰ ভিডিঅ' দিয়াত অলপ পলম হৈছে। বাকী যা নহওক, এই ভিডিঅ'টো চাই নিশ্চয় আপুনি ভাল পালে। যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, আৰু কেনেকুৱা এই ভিডিঅ'টোৰ কোনখিনি পাৰ্টৰ লগত আপুনি ৰিলেট কৰিব পাৰিছে সেইটো আমাক কমেণ্ট ছেকশ্যনত জনাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিলে আমি নেক্সট ভিডিঅ' বনোৱাত আৰু উৎসাহ পাওঁ। আৰু ভিডিঅ'টো বন্ধুৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।